আজি আমাৰ যি বোলছবি জগতৰ যি অভিনেতা আৰু অকল অভিনেতাই নহয়, আজি অসমীয়া বোলছবিৰ কথা ক'লে লগে লগে নিপন গোস্বামী ডাঙৰীয়াৰ নামটো আমাৰ আহি পৰে আৰু সেইগৰাকী সুদক্ষ অভিনেতা আজি আমাৰ মাজত নাই আৰু যাৰ কাৰণে আমাৰ আজি জিলা প্ৰশাসনে এখন শোকসভা আজি আয়োজন কৰিছিলে আৰু আমি তিনিচুকীয়াৰ পৰাই তেওঁলৈ আমি শ্ৰদ্ধা যাচিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ যাতে আত্মাই যাতে বৈকুণ্ঠত যাতে স্থান পায় আৰু লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ মই আমাৰ সমবেদনা জনাইছোঁ, মই মন্ত্ৰী হিচাপে আৰু লগতে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে। আৰু মই ভাবোঁ যে এইগৰাকী ব্যক্তি তেখেতে অকল বোলছবিৰ লগতে জড়িত নহয়, বিভিন্ন ধৰণৰ সামাজিক কাম কাজতো জড়িত আছিলে আৰু মোৰ লগতে ঘনিষ্ঠ সম্পৰ্ক এটা আছিলে। গতিকে আমি ব্যথিত হৈছোঁ, যদিও 2-3 দিন ধৰি পেলাই শুনি আছিলোঁ গুৰুতৰভাৱে অসুস্থ হৈছে, তথাপি ভাবিছিলোঁ যে হয়তো কিছুদিন থাকিব, নিয়তিৰ বিধান। গতিকে নিয়তিৰ যি ইচ্ছা সেইটো আধাৰতে তেওঁ আমাৰ পৰা ইয়াৰ পৰা তেওঁৰ আত্মা গুচি গৈছে। গতিকে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ।